আমি এতিয়া গৈ আছোঁ গুৱাহাটী ন বান্তিদা ক'লৈ গৈ আছোঁ গুৱাহাটী মজা লাগি আছে ন এতিয়া বান্তিদা চলাই আছে চা গাড়ী গুৱাহাটী কিহৰ কাৰণে তোমালোকে হাঁহি থাকা কেলে ইমান হাঁহি ওলাইছে না তোমালোকৰ চোৱা 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 চাক ব্যাস এইটো চা এনেকুৱা হাঁহি চোৱা এইটো চা মানুহটো যিমান ডাঙৰ নহ'ব মানে চুচুমাটো ইমান ডাঙৰ লগাই দিছে হাঁহিলে কিনো হ'ব হাঁহিলে একো লাভ নাই বান্তিদা গুৱাহাটী ক'ত গৈ আছোঁ আমি মিনিষ্টাৰ কলনী ন জালুকবাৰী ফাৰ্ষ্টত জালুকবাৰী ন অঁ তাৰপিছত অঁ আজিতো লগ পামেই হেমন্ত দাক ন হেমন্ত মামা ন আমাৰ কাৰণে সকলোৰে মামা হয় আমাৰ পাৰ্টিৰ তৰফৰ কিন্তু দাদা বুলি মাতে কিন্তু মামা শব্দটো অসমবাসীয়ে মানে বেছি ইউজ কৰে ন মামাটো বেছি ইউজ কৰে অঁ কিন্তু দাদা শব্দটো মানে কমে মামা শব্দটো বহুত 99% 9 পইণ্টে মামা বুলি মাতে 1%হে দাদা বুলি